নমস্কাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰসমূহ এনেধৰণৰ। অসমত আৰু এজন কৰোনা আক্ৰান্ত। অসমত কৰোনা আক্ৰান্তৰ সংখ্যা ৪৫ জনলৈ বৃদ্ধি। এই লোকজন কাছাৰ জিলাৰ। অসমত বৰ্তমানলৈকে ৩৪ জনক চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হৈছে আৰু ১০ জন এতিয়াও চিকিৎসাধীন হৈ আছে। ২ নম্বৰ, ত্ৰিপুৰাত দিনক দিনে কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। বুধবাৰে দিনটোত ২২ জনৰ দেহত ধৰা পৰিল কৰোনা ভাইৰাছ। ৩ নম্বৰ, ৰাজ্যৰ মুঠ ৫টা থানাত কোৱাৰেণ্টাইনৰ ব্যৱস্থা। নামনিৰ পৰা অহা লোকসকলক ৰখা হ'ব কোকৰাঝাৰত। তেজপুৰত কোৱাৰেণ্টাইনত হ'ব পশ্চিম অসমৰ লোক। উজনি অসমৰ লোকক ৰখা হ'ব যোৰহাটত। গুৱাহাটীৰ কোৱাৰেণ্টাইন হ'ব মধ্য অসমৰ লোক। বৰাকৰ শিলচৰত হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ। ব্যক্তিগতভাৱে হোটেলত কম খৰচত কোৱাৰেণ্টাইনৰ ব্যৱস্থা। ৱাৰ ৰুম হ'ব সৰুসজাই ষ্টেডিয়াম। সৰুসজাইত নতুনকৈ ৭৯০খন বিছনা সংযুক্ত। ২-৩ দিনৰ ভিতৰত পাবহি বহিৰাজ্যত থকা লোকসকল। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দাবী যে তেওঁলোকে আৱিষ্কাৰ কৰিছে কৰোনা ভাইৰাছৰ ভেকচিন। জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্ৰকৰৰ দেহাৱসান। ৰাজস্থানৰ যোধপুৰত ৩০ গৰাকী BSF জোৱান আক্ৰান্ত হৈছে কৰোনাত। বুধবাৰে এই কথা সদৰি কৰে ৰাজস্থানৰ স্বাস্থ্য বিভাগে। অসমৰ প্ৰথমজন কৰোনা ৰোগী জামাল উদ্দিনক বুধবাৰে যাবলৈ দিয়া হয় ঘৰলৈ। দিল্লী চৰকাৰে কৈছে যে বিদেশৰ পৰা দিল্লীলৈ অহা সকলো ১৪ দিনৰ কোৱাৰেণ্টাইনত থাকিব লাগিব। কৰোনাত আক্ৰান্ত হৈ দিল্লীৰ প্ৰথমগৰাকী আৰক্ষীৰ মৃত্যু। দিল্লীৰ ৭০ গৰাকীতকৈ অধিক আৰক্ষীৰ লোক আক্ৰান্ত হৈছে কৰোনাত। দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ ইমানেই। ধন্যবাদ।